দৰ্শক আপোনালোক সকলোকে স্বাগতম জনাইছো দি এন্টাৰটেইনমেন্ট ব্লগলৈ আৰু আজি আমি গৈ আছো জামগুৰি হাটলৈ বুলি তাত অনুষ্ঠিত হৈ আছে বাৰেৰহণীয়া আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰেসহৰীয়া ভাওনা তেতিয়াহলে আহক বাৰেসহৰীয়া ভাওনা উপভোগ কৰো এয়া মোৰ লগত আছে মিস্টাৰ বৰা আমি যেহেতু দিনৰ ভাগতে পাইছিলুগে সেই কাৰণে ভাবিলো দিনৰ ভাগত আমি কন্যকা বহুমুখী পাম আৰু ওচৰে পাজৰে যি চাবলগীয়া জায়গা আছে সেইখিনি চাম আৰু সেই বুলি যাত্ৰা আৰম্ভ কৰোতে আমাৰ চকুত পৰিল এখন সুন্দৰ বেঙুনীয়া দলিচা হয় বৰ্তমান বিখ্যাত হৈ থকা জামগুৰিৰ এই মনোমোহা পৰিৱেশ চাবলৈ আমিও ৰলো আৰু আমাৰ লগতে দেখিছেনে কিমান গাড়ীৰ ভিৰ সেই বুলি আমি ভাবিলো অলপ ফটো উঠা যাওক আৰু লগতে ৰিলছ দুটামান বনাই লোৱা যাওক যায় যায় মোর বুকুতে যে মরমে দহি যায় হায় রে হায় মই বলিয়া তোমাকে নো সাই সাই যায় যায় মোর বুকুতে যে মরমে দহি আৰু ঘৰৰ পৰা লৈ অনা টিফিনটো খাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ ভৰলীপৰীয়া কন্যকা বহুমুখী পামলৈ বুলি আৰু আমি গৈ পাওঁতে সন্ধিয়া এক সুন্দৰ পৰিৱেশ হৈ আছিল আৰু এয়া আমি পালোহি কন্যকা বহুমুখী পাম আৰু গেটত আমি অকমান সময় ৰখাই লৈ গাড়ীখনৰ ডিটেইলছ তেওঁলোকৰ সিকিউৰিটি গাৰ্ডক জনাই আমি বহুমুখী পামৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু আপোনালোকে গাড়ী লৈ যাব পাৰিব চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে গাড়ী লৈ গোটেইখন ঘূৰিব পাৰিব সোমাই আপোনালোকৰ সন্মুখতে চকুত পৰিব বৰনামঘৰ ভাগ আৰু তাৰ ঠিক পোনে পোনে আছে এখন ধুনীয়া ৰেষ্টুৰেণ্ট আমি তালৈ যাম বাৰু প্ৰথমতে আহকচোন অকণমান বাহিৰৰ পৰিৱেশ চাই লওঁ এয়া চাওক কিমান চাপৰতে একদম আম গছ লাগি আছিলে নাৰিকল গছ লাগি আছিলে আমবোৰে এতিয়া ফুলিয়াবলৈ মানে আমে মূলিয়াবলৈ আৰম্ভ কৰিলে আৰু কাষতে আছিলে জাতিলাওৰ বাগিচা বগৰীৰ বাগিচা ঢেৰ মানে বিভিন্ন ধৰণৰ খেতি ফল মূলৰ পৰা শাক পাচলিৰ পৰা মাছ কাছলৈকে কাছৰ কথা নাজানো কিন্তু মাছৰ পুখুৰী আছিলে আমি অকমান ৰ'লো ৰৈ লৈ পেলাই পুখুৰী চালোঁ আৰু লগতে এয়া চাওক বগৰী একদম চাপৰতে লাগি থকা একে বগৰী আৰু এয়া ইয়াৰ শাক পাচলি ফল মূল অসমৰ বিভিন্ন ঠাইলৈ যায় আপোনালোকে জানে নিশ্চয় কন্যকা বুলি তেওঁলোকৰ সকলো সামগ্ৰীয়ে আমি অসমৰ সকলো প্ৰান্ততে পাবলৈ সক্ষম আৰু এয়া চাওক কবি খেতি হৈ আছিলে আৰু নাৰিকল গছ আলু খেতি সকলো ধৰণৰ খেতি আৰু ইমান ধুনীয়াকৈ ফুলকেইপা ফুলি আছে আপোনালোকক নেদেখুৱাই নোৱাৰিছোঁ চাওক ও মাই গড কি ধুনীয়া কালাৰ কি ধুনীয়া ফুল পাত এনেকৈ লাইন লাইনকৈ ৰোৱা আছে মাজে মাজে চাপৰ অমিতা গছ আৰু সেয়া দেখিছে জলকীয়া 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 এইবোৰ চাপৰতে জলকীয়া লাগি আছে বাবৰি খেতি কৰিছিলে বাবৰি বন্ধাকবি ফুলকবি একদম কালাৰফুল ফুলকবি দেখিছেনে আমি বগা বগা ফুলকবি খাইছোঁ দেখিছে হালধীয়া হালধীয়া ফুলকবি লাগি আছে আৰু এয়াই হৈছে কন্যাকা জামুগুৰিৰ যি বিধায়ক পদ্মা হাজৰিকা দেৱৰ প্ৰচেষ্টা
আৰু আজি অসমৰ প্ৰত্যেক জেগাতে নাম আছে কন্যাকাৰ। আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বেলি মাৰ যোৱাৰ পৰিৱেশ, কাষতে এখন সুন্দৰ ৰেষ্টুৰেণ্টৰ গোন্ধই আমাক তাৰ ভিতৰলৈ টানি নিলে। আহক তেতিয়াহ'লে আমি ইয়াত কিবা এটা খাই লওঁ তেতিয়ালৈকে, আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ ৰ'ব। কন্যাকালৈ আহিছোঁ যেতিয়া কিবা এটা নোখোৱাকৈ নাযাওঁ। সন্ধিয়াৰ সময়, সেয়েহে আমি অৰ্ডাৰ দিলোঁ 2 কাপ গৰম গৰম চাহ। এয়া তেওঁলোকৰ ফ্ৰেছ গাখীৰেৰে তৈয়াৰ কৰি আনিলে গৰম চাহ, লগতে ভেজ পকোৰা। আৰু আমি ইয়াক খাই লৈ পুনৰ আগবাঢ়ি গ'লোঁ অন্য পৰিৱেশ চাবলৈ। এয়া চাওক একদম কি ধুনীয়াকৈ কললৈকে শাৰী পাতি কলগছ লগাই থৈছে, চেনি কল, ভীমকল, জাহাজী কল, লগতে লাওৰ খেতি আৰু কিমান কি যে খেতি, বেঙেনা খেতি, আৰু আমি লগতে এয়া চাওক মধুৰিআমৰ খেতি। চাওক না, পৰিৱেশটো উপভোগ কৰক আপোনালোকে। আৰু এই পৰিৱেশ চাবলৈ হ'লে আপোনালোকে যাব লাগিব কন্যাকা বহুমুখী পামলৈ বুলি। এয়া আমি আগবাঢ়ি আহিলোঁ তেওঁলোকৰ য'ত থকাৰ ব্যৱস্থা কৰি থোৱা হয় তেওঁলোকৰ কটেজবিলাকলৈ। আৰু কটেজৰ কাষতে তেওঁলোকৰ আৰু এখন ৰেষ্টুৰেণ্ট আছে। আপোনালোকে ইয়াতে সেয়া দেখিছে, টেণ্ট লৈও আপোনালোকে থাকিব পাৰে, নহ'লে তেওঁলোকৰ একদম সুন্দৰ বাঁহেৰে নিৰ্মিত কটেজ আছে, আপোনালোকে নাইট ষ্টে ইয়াত কৰিব পাৰে। আৰু কটেজবোৰৰ কাষতে আছে খোৱাৰ ব্যৱস্থাৰ বাবে এখন ধুনীয়া ৰেষ্টুৰেণ্ট। আপোনালোকে ইয়াতে ভেজ থালি, নন ভেজ থালি, পিয়'ৰ আছামিজ থালি সকলোবোৰ পাই যাব। আৰু ব্ৰেকফাষ্টতো বিভিন্ন ধৰণৰ জলপান জাতীয় বস্তু পাই যাব। আমি যিহেতু যোৱা সন্ধিয়া হ'ল সেইকাৰণে আমি একো নাখালোঁ, আৰু তাৰ পৰা আমি চিধা গ'লোঁ দুগ্ধ পামলৈ বুলি। হয়, আপোনালোকেতো দেখিছেই কন্যাকাৰ গাখীৰ, দৈ, ক্ৰীম সকলোখিনি পোৱা যায়। কিন্তু এইবোৰ ক'ৰ পৰা আহিব? এইবোৰ আহিব গাখীৰৰ পৰা। তেতিয়াহ'লে আহক গাখীৰৰ উৎপাদন কেনেকৈ তেওঁলোকে কৰে আমি চাওঁ আহক। এয়া দেখিছে একদম বিশাল একদম এটা এনেইতো আমি গোহালিত গৰু ৰাখোঁ, কিন্তু তেওঁলোকে এইটো এটা গোহালি বুলিয়ে ক'ব পাৰি। এয়া চাওক গৰুবোৰ ৰাখিছে আৰু জাক দি থৈছে। আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম খণ্ডটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকক লগ পাম অহা খণ্ডত বাৰেচহৰীয়া ভাওনাত। আৰু তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ। বাই বাই।